Welcome back to my channel, which is Sweetie Nanda Journey. Aji moi another video eta loi ahisu, which is top 10 worries for the newborn baby jitu hoy, which is like 0 to 3 months baby. Basically, ami experience koru etu. So actually এই ভিডিঅ'টো মই এইটো কাৰণে বনালোঁ বিকজ ফৰ দ্য নিউ মাদাৰ্ছ আৰু যোন মা হ'বলৈ গৈ আছে তেওঁলোকৰ ইমান কুৱেশ্যনছ থাকে আমি মানে ইমানবোৰ মানে ৱৰিজ থাকে আৰু ইনফেক্ট এনেকুৱা হয় যিমান আপোনালোকে আপোনাৰ নিজকে প্ৰিপেয়াৰ কৰক যিমান কি প্ৰিপেয়াৰ কিয় নকৰক যে বাচ্চাটো হ'লে এইটো হ'ব পাৰে সেইটো হ'ব পাৰে এনেকুৱা হ'ব পাৰে তেনেকুৱা হ'ব পাৰে এইবিলাক সব when আপোনালোকে এক্সপিৰিয়েঞ্চ কৰিব এইবোৰ সব পানীত গুচি যায় এক্সপিৰিয়েঞ্চ যিটো কৰিব সেইটো বেলেগ কিবাহে ওলায় চ' সেইটো কাৰণে একচুৱেলি এই ভিডিঅ'টো মই বনাব ওলাইছোঁ ইয়াতে মই যোনবিলাক এক্সপিৰিয়েঞ্চ মাদাৰ হয় তেওঁলোকেও এই ভিডিঅ'টো চাওক মই বিচাৰিছোঁ এই ভিডিঅ'টো চাওক বিকজ মই যিটো এক্সপিৰিয়েঞ্চ কৰিছোঁ মোৰ বেবী এতিয়া 1 year হৈ গ'ল তো মই এতিয়া যিটো এক্সপিৰিয়েঞ্চ কৰিছোঁ মই সেইটোৰ ওপৰত এই ভিডিঅ'টো বনাইছোঁ সব মাদাৰ্ছৰ ডিফাৰেণ্ট এক্সপিৰিয়েঞ্চ হয় তো আপোনালোকৰ যদি কিবা বেলেগ এক্সপিৰিয়েঞ্চ আছে আপোনালোকে প্লিজ কমেণ্ট কৰিব পাৰে বা শ্বেয়াৰ কৰিব পাৰে আমাৰ লগত চ' ইট ইজ ভেৰি ইজি টু আণ্ডাৰষ্টেণ্ড দি আদাৰ পিপল অলছ' চ' লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' মোৰ ফাৰ্ষ্ট পইণ্টটো হ'ল বেবী এইটো টাইমত সবতকৈ বেছি মই ভয় খাইছিলোঁ একচুৱেলি ছফ্ট স্পটটোলৈ ছফ্ট স্পটটো হ'ল বেবীৰ যিটো হেডৰ ইয়াতে থাকে বা কিছুমান বেবীৰ পিছফালে থাকে চ' বেচিকেলি কি হয় মই মানে সদায় এই বস্তুটো বহুত ভয় কৰিছিলোঁ কাৰণ আগতে মাহঁতে কৈছিলে যে এইটো জেগাটোত বিৰাট ঢাপ মাৰি থাকে বা প্ৰেছ কৰি নিদিবা বা হেৰি কৰি দিবা ইনফেক্ট মই যেতিয়া মালিচ কৰিব সেই কৰোঁ বিৰাট সফ্টলি মই মালিচ কৰিব ট্ৰাই কৰিছিলোঁ চ' দেট ইজ দ্য ৰিজন মানে দিছ ইজ ভেৰি স্কেৰি পাৰ্ট বাট নাথিং টু ৱাৰি পেৰেণ্টছ এইটো মানে একদম নৰ্মেল হয় আমি জাষ্ট অকণমানকৈ তেল দি কিনে মালিচ কৰি হেডটো দিব লাগে দেটছ ইট আদাৰ দেন দেট ইউ হেভ নাথিং টু ৱাৰি আৰু মানে এইটোত একো ভয় কৰিবলৈ নাই চ' দিছ হোৱাইট ফ্ৰেকি স্কিন যিটো হয় সেইটো মানে বেবীৰ আপোনালোকে চাগে দেখিছে বেবীৰ হাতত মানে এনেকৈ জাষ্ট এনেকৈ স্কিনটো ফাটি থকা টাইপ ওলাই আহে চ' সেইটো বহুত মাদাৰ্ছে ভাবে এইটো কি হয় বা কেনেকুৱা হয় ইটছ নাথিং এইটো মানে এটা জাষ্ট মানে আপোনালোকৰ বেবী নতুনকৈ যেতিয়া আহে ৱৰ্মৰ পৰা বাহিৰত তো সিহঁতৰ লেয়াৰ যিটো থাকে স্কিনৰ এটা লেয়াৰ থাকে সেইটো তাৰমানে আপোনাৰ গুচি যায়গৈ চ' এইটো নাথিং আপোনালোকে লাহে লাহে তেল দি কিনে এনেকৈ মালিচ কৰিব এইটো অট'মেটিকেলি গুচি যায় একো মানে হেৰি নহয় চ' সেইটো কাৰণে ভয় একচুৱেলি মই ভয় খাইছিলোঁ মানে এইটো স্কিনটো দেখোন একদম মানে চামৰাটো এনেকৈ উঠি যোৱাৰ নিচিনাকৈ উঠি যায় তাৰপিছত মইতো বহুত ভয় খাইছিলোঁ তো তেতিয়া মানে বহুতে ক'লে বা ময়ো ৰিচাৰ্চ কৰিলোঁ ডক্টৰেও ক'লে কওঁতে মই গম পালোঁ যে অ'কে এইটো জাষ্ট মানে আপোনালোকে লাহে লাহে এনেকৈ তেলটো লগোৱাৰ পিছত এইটো জাষ্ট গুচি যাব মোৰ থাৰ্ড পইণ্টটো হ'ল বেবী স্নিজ বেবীয়ে এইটো টাইমত বহুত স্নিজ কৰে নিউবৰ্ণ বেবীয়ে ইমান স্নিজ কৰে মানে ইটছ একচুৱেলি বহুতে ভয় কৰে যে ঠাণ্ডা লাগি গৈছে বা ফেনখন কমাই দিয়ে এচিটো কমাই দিয়ে নহয় এনেকুৱা একো নহয় বেবী স্নিজ ইটছ ৰিয়েলি ভেৰি গুড ফৰ দেম সিহঁতৰ নোজ যিবিলাক ব্লকছ থাকে সেইবোৰ ক্লিয়াৰ হয় চ' সেইটো কাৰণে বেবী যদি স্নিজ কৰে আপোনালোকে একদম ভয় কৰিব নালাগে ফ'ৰ্থ পইণ্টটো হ'ল পিম্পলছ আৰু ৰেডিছনেছ বেবীৰ স্কিনত আপোনালোকে দেখিছে সৰু সৰু পিম্পল আৰু এনেকৈ মানে ৰেড পিম্পল টাইপ পৰি যায় চ' সেইটো একচুৱেলি কি হয় বেবিজবোৰৰ নিউবৰ্ণ বেবীৰ এই প্ৰব্লেমটো যেতিয়া হয় ইট ইজ লাইক
ভেৰি চিম্পল মানে ইনিচিয়েলি দেৱাংশৰ যেতিয়া হৈছিলে মইতো একদম ডক্টৰৰ ওচৰলৈ গুচি গৈছিলোঁ যে কি অইনমেণ্ট লগাব পাৰোঁ বা কি হৈছে তাৰ এনেকুৱা মানে একদম মানে চিকেন পক্স টাইপ একদম সৰু 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 গোটেই মুখখনত ৰঙা হৈ যায় একদম গাটোত হয় পিঠিত হয় মানে অল অভাৰ বডিও হয় কেতিয়াবা ইট ইজ নাথিং বেবীৰ যিটো বডি হিট হয় সেইটো আপোনালোকক দেখায় আৰু প্লাছ বেবী যিটো ৱৰ্মৰ পৰা বাহিৰলৈ আহিছে চ' সিহঁতৰ এই বাহিৰৰ যিটো পলিউশ্যন হয় ডাষ্ট আপোনালোকে যিমান চাফা কিয় নকৰক অলপ হ'লেও ডাষ্ট থাকে চ' সেই ডাষ্টবোৰ মানে এডজাষ্ট কৰোঁতে সেইবিলাক এই গোটেই ৱৰ্ল্ডটোৰ লগত এই গোটেই মানে হেৰি এনভাইৰমেণ্টটোৰ লগত বাচ্চাটোৱে যিটো এডজাষ্ট কৰিবৰ কাৰণে মানে এডজাষ্ট হ'বলৈ এই বস্তুটো আপোনালোকৰ হয় চ' ইটছ নাথিং টু ৱৰিড আৰু কিছুমানৰ একচুৱেলি কয় বডি মানে যোনে ফিডিং লয় বেবিজে যোনবোৰ বেবিজে ফিডিং লয় সেই বেবিজবোৰৰো হয় এই প্ৰব্লেমটো চ' ইটছ জাষ্ট নাথিং জাষ্ট এ হিট বেবীৰ বডিত যিবোৰ হিট থাকে সেইটো মানে বাহিৰলৈ ওলাই আহে এণ্ড ইট ইজ ভেৰি নৰ্মেল ইট জাষ্ট গোজ আৱে নৰ্মেলি আপোনাৰ গুচি যাব যদি বেছি আপোনালোকে ভয় খায় নাথিং মাকৰ যিটো ব্ৰেষ্ট মিল্ক হয় সেইটো জাষ্ট অকণমান স্লাইটলি গোটেই বডিটোত লগাই দিব লাগে ডেটছ ইট তাতকৈ বাদে আপোনালোকে একো কৰিব নালাগে চ' ইট ইজ ভেৰি নৰ্মেল বেবীটো এডজাষ্ট হ'ব দিব লাগে নৰ্মেল স্কিনটো বেচিকেলি এডজাষ্ট হৈ গ'লে এইটো গুচি যায়গৈ চ' মোৰ ফিফথ পইণ্টটো হ'ল বেবিজৰ ইৰেগুলাৰ পটিজ হোৱাটো ইনিচিয়েলি নিউবৰ্ণ বেবিজে এই পটি কৰিলে এই চুচু কৰিলে সিহঁতে মানে এদিনত কেতিয়াবা বেবীয়ে 10-12 বাৰো পটি কৰে বা কেতিয়াবা 1 উইকলৈকে পটি নকৰে বেবী ইট ইজ ভেৰি 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 নৰ্মেল চ' আপোনালোকে একদম ভয় নাখাব বহুত পেৰেণ্টছৰ হয় কি মোৰ বেবীটোৱে ইমান পটি কৰিছে পেট বেয়া হৈ গৈছে নেকি নহয় তেনেকুৱা একো নহয় আৰু কিছুমান পেৰেণ্টছৰ এইটো ৱৰিজ হয় মোৰ বেবীটোৱে 1 উইক হৈ গ'ল 10 ডেজ হৈ গ'ল পটি কৰা নাই ইটছ এবছলিউটলি ফাইন বেবিজে যদি মিনিমাম আপোনালোকৰ মানে 1 উইকলৈও যদি পটি কৰা নাই তেতিয়াহ'লে ইট ইজ এবছলিউটলি ফাইন তাতকৈ বেছি যদি আপোনালোকৰ কিবা বেছি দিনলৈকে যদি পটি কৰা নাই লাইক 10 ডেজ প্লাছ হৈ গৈছে পটি কৰা নাই দেন ডেফিনেটলি ইউ হেভ টু চি এ ডক্টৰ মোৰ 6th পইণ্টটো হ'ল হিকাপছ বেবীৰ জেনেৰেলি এই টাইমটোত বহুত হিকাপছ আহে হিকাপছ এইটোৰ কাৰণে আহে যিটো হিকটি কোৱা হয় হিকটিটো মানে এইটো কাৰণে আহে বেবীৰ ডাইজেষ্টিভ ছিষ্টেমটো মানে ষ্ট্ৰং কৰে চ' বেবীটো ইনিচিয়েলি সিহঁতৰ যিবোৰ পেটৰ যিবোৰ হেৰি হয় এইটো মানে একদম পাতল মানে মাছ একদম সৰু মাছটো যে থাকে তাৰে যে কাইটছবোৰ যে থাকে সেই কাইটৰ নিচিনাকৈ সিহঁতৰ ইণ্টেষ্টাইনবোৰ হয় চ' সিহঁতৰ কি হয় সিহঁতে সেইকাৰণে খালি লিকুইড বস্তুহে খাব পাৰে তো সেই লিকুইডটোও অকণমানকৈ সিহঁতে খাব পৰা যেতিয়া বেছি অকণমান ইনিচিয়েলি সিহঁতে 1 আউন্স খায় তাৰপিছত 2 আউন্স খায় 3 আউন্স খায় এইটো হিচাপত যেতিয়া খায় সিহঁতে তো কি হয় সিহঁতৰ গ্ৰ'থটো হিচাপে সিহঁতে খাই থাকে তো কি হয় সিহঁতৰ ডাইজেষ্টিং পাৱাৰটোও বাঢ়ি গৈ থাকে চ' সেইটো কাৰণে বাচ্ছাৰ বহুত মানে ফ্ৰিকুৱেণ্টলি হিকাপছ আহিব ধৰে যেতিয়া নতুন ইনিচিয়েল ষ্টেজতে 0 to 3 months বেবীৰ মানে বহুত হিকাপছ আহিব ধৰে চ' ইউ জাষ্ট হেভ টু ডু one thing baby hiccups ahok it's very normal nothing to get panic also just বেবীটো কেনেকৈ ষ্ট্ৰেইটলি লৈ কিনে পিঠিখন লাহে 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 ৰাব কৰি থাকিব দ্যাটছ ইট আপোনালোকে একো কৰিব নালাগে আৰু যদি বেছি আপোনালোকৰ বেয়া লাগিছে বা বেছি হেৰি লাগিছে তেতিয়াহ'লে আপোনালোকে ব্ৰেষ্ট ফিড কৰিব পাৰে আৰু যদি বাচ্চা ডাঙৰ হৈ গৈছে আপোনাৰ 6 months প্লাছ হৈ গৈছে ইউ কেন গিভ হিম আ স্পুনত মানে 1 spoon বা 2 spoon মানে পানী দিব পাৰে দ্যাট চ' মোৰ 7th পইণ্টটো হ'ল বেবীয়ে ভমিটিং বহুত কৰে এইটো টাইমত ওলাই দিয়ে যি খায় সেইটো মানে ওলাই দিয়ে চ' এইটো টাইমত বেচিকেলি কি হয় বেবী ফাৰ্ষ্ট অফ অলটো এইটো আপুনি চাব লাগিব আপুনি এভৰি ফিডিং দিয়াৰ পিছতে বেবীক বাৰ্পিংটো দিব লাগিব যদি আপোনালোকে বাৰ্পিং নিদিয়ে বেবী
ওলাই দিব, যেতিয়া আপোনালোকে এনেকৈ পেলাই দিব ওলাই দিব। আৰু যেতিয়া আপোনালোকে ব্ৰেষ্ট ফিড কৰি থাকে বেবীয়ে একদম এনেকুৱা পজিশ্যনত নহয়, এই ফ্লেট পজিশ্যনত নাৰাখিব, বেবী অকণমান শ্লাইটলি এইটো পজিশ্যন এনেকুৱা শ্লাইটলি এই পজিশ্যনটো হ'ব লাগে বেবীজৰ, তেতিয়া বেবীয়ে মানে প্ৰপাৰ ৱেইট আৰু এনেকৈ অকণমান এনেকুৱা হ'লে বস্তুটো ডাইৰেক্ট পেটলৈ যায়। চ' তেনেকুৱাকৈ যদি খুৱাই আপোনালোকে ওলাই নিদিয়ে বেবীয়ে। চ' খুৱাই দিয়ে আপোনালোকে, মানে এইটো মোক মানে মোৰ মাদাৰ ইন লয়ে কৈছে, যেতিয়া আপোনালোকে খুৱাই দিয়ে বেচিকেলি আমি এইটো টাইমত যিটো সৰিয়হ পিলয়ে ইউজ কৰোঁ বেবীৰ মানে হেডটো হেৰি হ'বলৈ বুল হ'বলৈ। চ' আপোনালোকে কি কৰিব, সৰিয়হ পিলটো ল'ব যে এনেকৈ মূৰটো অকণমান উঠাই দিব, মানে সৰিয়হটোৰ পিলটো দি অকণমান শ্লাইটলি উঠাই দিব। চ' কি হ'ব, বেবীটোৱে একদম এনেকৈ ফ্লেট ছাৰ্ফেচত নহয়, অকণমান মানে এই বস্তুটোত হ'ব। চ' বেবী ওলাই নিদিয়ে, কেতিয়াবা শুই থাকিলেও বাচ্ছাই ওলাই দিয়ে। চ' বেচিকেলি আমাৰ ভয় লাগে কাণত যাব বুলি কেনে, কাণত একচুৱেলি গাখীৰ যাব নালাগে বুলি কয়। চ' সেইটো কাৰণে মেক চিয়'ৰ যে আপোনালোকে ইডাৰ শোৱাৰ সময়ত অকণমান পিলটো উঠাই দিয়ে। আদাৰ দেন দেট নাথিং, ইটছ ভেৰি নৰ্মেল। বেবীয়ে অভাৰ ইটিং কেতিয়াবা বহুত বেছি খায়ো লয়, সেইটো কাৰণেও সিহঁতে ওলাই দিয়ে, বিকজ সিহঁতে নাজানে কিমানখিনি খাব লাগে, কি কৰিব লাগে। চ' ইটছ ভেৰি নৰ্মেল। 8.2 হ'ল গেছ আৰু কলিক ব্ৰেইন। বাচ্ছাৰ গেছ ইজ আ ভেৰি 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 কমন ফেক্টৰ, কাৰণ এই বেবীৰ যিটো গেছ প্ৰব্লেম হয় এইটো মানে কয় আৰু জেনেৰেলি যে মানে সিহঁতে মানে লৈয়ে আহে লগতে মানে। চ' এইটোৰ এটাই উপায় আছে, আপোনালোকে মালিচ দিব লাগিব, বাৰ্পিং প্ৰপাৰলি কৰিব লাগিব বেবীটোক, আৰু থাৰ্ড থিং ভালকৈ আপোনালোকে মালিচ দিব লাগিব, ভালকৈ বাৰ্পিং কৰাব লাগিব আপোনালোকে। আৰু যদি দেখে যে বেছি বেবীটোৱে কান্দি আছে বা বেছি পেটৰ বিষ যেন আপোনাৰ লাগি আছে, আপোনালোকে চব কৰি ল'লে কিন্তু তেওঁ কান্দি আছে বেছি, তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে ডক্টৰৰ ওচৰত যাব লাগিব, এণ্ড হোৱাট এভাৰ দে প্ৰেছক্ৰাইব ইউ সেইখিনি আপোনালোকে সেই মেডিচিনটো ফ'ল' কৰিব লাগিব। আদাৰ দেন দেট গেছ ইজ আ ভেৰি কমন ফেক্টৰ। হিং আপোনালোকে লগত ৰাখিব পাৰে সদায়, সেইটো কাৰণে মোৰতো এতিয়াও বেগত মানে মই যিটো নৰ্মেল বেগ আছে তাৰ মানে কাপোৰ লোৱা বেগটো যিটো আছে তাৰ সেই বেগটোত মোৰ এনি টাইম হিং থাকে। মোৰ গোটেই ইনফেক্ট মোৰ যিকেইটা বেগ আছে গোটেইকেইটা বেগতে হিঙৰ সৰু ডাব্বা এটা আছে, বিকজ যেতিয়া মোৰ ফিল হয় যে তাৰ মানে গেছ ফৰ্ম হৈছে বা কিবা হৈছে, আই ডু নাথিং, মানে অকণমান হিংটো এখন কাপোৰত অকণমান লৈ কিনে এনেকৈ তাক সোমাই দিওঁ, বা কাপোৰখনে লৈ কিনে তাৰ পেটৰ জেগাটো এনেকৈ ঘূৰাই ঘূৰাই মই মালিচ কৰি দিওঁ। চ' হি ফিলছ নৰ্মেল মানে। চ' মই এইটো কৰিছোঁ। চ' আপোনালোকে ট্ৰাই কৰি চাব পাৰে, কামো কৰিব পাৰে আপোনাৰ বেবীৰ লগত, বিকজ এভৰি বেবী ইজ ডিফাৰেণ্ট এজ আই ছেড মানে। চ' সেইটো কাৰণে এইখিনি আপুনি কৰি চাব পাৰে মানে। মোৰ 9th পইণ্টটো হ'ল ডাইপাৰ ৰেচেছ। ডাইপাৰ ৰেচেছ ইজ আ ভেৰি 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 কমন প্ৰব্লেম। বেচিকেলি কি হয়, আমি যিবোৰ মাদাৰ্ছে মানে আমি নৰ্মেল কাপোৰ ইউজ কৰোঁ, সিহঁতৰতো মানে বেবীটোৱে বহুত চুচু কৰি থাকে, এইটো ষ্টেজত ইমান বেক টু বেক চুচু কৰি থাকে, তো ৰেচেছ হোৱা বহুত চান্সেছ থাকে নৰ্মেল ক্লথ নেপকিনতো। আৰু আপোনালোকে যিটো হাগিজ পিন্ধায় বা যিটো মানে ডাইপাৰ পিন্ধায় সেইটোতো ৰেচেছ হোৱাৰ কাৰণ সিহঁতে গোটেই দিনটো পিন্ধি থাকে হাগিজটো, এইটো কাৰণে ৰেচেছ হোৱা বহুত চান্সেছ থাকে। চ' সেইটো কাৰণে আপোনালোকে একো টেনশ্যন নাই, ইটছ ভেৰি নৰ্মেল। মানে সেই পাৰ্টটো যে ৰেড হৈ যায়, আমি বহুত ভয় কৰোঁ মানে কিয় হ'ল কি হ'ল। চ' ইট ইজ জাষ্ট আপোনালোকে ভেচলিন এপ্লাই কৰিব, পেট্ৰলিয়াম জেলি যিটো হয় ভেচলিন পেট্ৰলিয়াম জেলিটো ইউজ কৰিব। মোৰ ডক্টৰে মোক প্ৰেছক্ৰাইব কৰিছিলে, চ' সেইটো আপোনালোকে জাষ্ট এপ্লাই কৰিব সেই জেগাটোত, দেটছ ইট। আই উড ছাজেষ্ট ডোণ্ট ইউজ এনি ৰেছ ক্ৰীমছ, বিকজ এভৰি ৰেছ ক্ৰীম হেজ এ কেমিকেল। চ' ইনিচিয়েলি এইবোৰ একো ইউজ কৰিব নালাগে। আৰু যদি আপোনালোকে ভেচলিনো ইউজ কৰিব নোখোজে, ইউজ এ কোকোনাট অইল উইচ ইজ ভেৰি ভেৰি পিয়'ৰ। কোকোনাট অইলটোৰে সেই জেগাটোত আপোনালোকে প্ৰপাৰলি মালিচ দি দিব, ধুনীয়াকৈ এনেকৈ লগাই দিব। that way also it helps a lot. So মোৰ 10th পইণ্টটো হ'ল
বেবী টু ৰিফ্লেক্ট এইটো মানে কি হয় বেবীয়ে হঠাৎ এনেকৈ মানে হেৰি হৈ যায় মানে উঠি যায় চক খায় যিটো কয় মানে চক খাই যোৱা এইটো সেই চক খোৱাটো বেবীৰ ভেৰি নৰ্মেল প্ৰব্লেম হয় মানে আগৰ দিনততো কৈছিলে মানে মাক ওচৰতে থাকিব লাগে বা মানে এনি টাইম মাকক মানে কোনোবা এটা মানে হাতখন দি থ'ব লাগে নহ'লে বাচ্চাটোক মানে বহুত কিবা কিবি আহি সিহঁতে আগৰ কিবা সপোন দেখি থাকে কিবা কাৰোবাৰ লগত কথা পাতে কিবা কিবি এইবোৰ বহুত কিবা কিবি কয় মানে আগৰ দিনৰ মানুহ বাট এইটো এনেকুৱা একো নহয় একচুৱেলি মেইন ৰিজন বাচ্চা এটা যেতিয়া পেটৰ পৰা বাহিৰত আহে তেতিয়া সিহঁতৰ কাৰণে এই গোটেই বস্তুখিনি নতুন হয় ফাৰ্ষ্ট অফ অল সিহঁতৰ কাৰণে কাপোৰ যিটো হয় কাপোৰটোও নতুন হয় তাৰপিছত আপোনাৰ চাউণ্ড সৰুকৈ আপুনি যদি এটা চাউণ্ড কৰিলে সেইটোও সিহঁতৰ কাৰণে নতুন হয় আৰু সিহঁতৰ কাণৰ পৰ্দাটো যিটো ইমান ছফ্ট থাকে মানে অকণমান হেৰি হ'লে মানে জোৰকৈ আৱাজ আহে চ' সেইটো কাৰণে সিহঁতে মানে এনেকৈ হেৰি হৈ যায় চক খোৱা টাইপ হৈ যায় তাৰপিছত বেবিজৰ কাৰণে এনভাইৰনমেণ্টটো যিটো হয় পলিউশ্যনটো যিটো হয় এভৰিথিং সিহঁতৰ কাৰণে বহুত নিউ হয় চব বস্তুৱে নতুন হয় তো সেইটো কাৰণে বেবিজবোৰৰ জেনেৰেলি এনেকুৱা হয় চ' নাথিং টু ৱাৰি এইটো মেক্সিমাম বেবিৰ থাকে যদি 4 to 5 মান্থছলৈকে থাকে দেৱাংশৰটো অলমষ্ট 6 মান্থছলৈকেও আছিলে সি কেতিয়াবা ৰাতি হাঁহেও কেতিয়াবা ৰাতি চক খাই কান্দেও মানে চ' কেতিয়াবা সিহঁতে বেয়া সপোন দেখিলেও মানে উঠি কিনে কান্দে চ' ইটছ ভেৰি নৰ্মেল ইটছ জাষ্ট আপোনালোকে বেবিটোৱে এনেকুৱা যদি কৰে জাষ্ট আপোনালোকে কোচত লৈ কিনে অকণমান সময় এনেকৈ জাষ্ট ৰোল অন কৰিব এণ্ড দেন মেক হিম শ্লিপ আৰু দ্যাটছ ইটছ এবছলিউটলি নৰ্মেল চ' হোপ আপোনালোকৰ এই গোটেই পইণ্টছকেইটা হেল্পফুল হ'ল মই এইখিনি বস্তু এক্সপিৰিয়েঞ্চ কৰিছিলোঁ এণ্ড দ'জ আৰ মাই ৱৰিজ মই যিমানকেইটা পইণ্টছ দিছোঁ এই পইণ্টছকেইটাত মানে কি হৈছিলে যেতিয়া মই হেৰিকেইটা পইণ্টছকেইটা এক্সপিৰিয়েঞ্চ কৰিছিলোঁ মই তেতিয়াই ডক্টৰৰ ওচৰলৈ যাওঁ বা ডক্টৰক ফোন কৰিছিলোঁ তো ডক্টৰে মোক যিমান মানে ভয় লগাকৈ মই যাওঁ বা যিমান জোৰৰ স্পীডত মই যাওঁ সিমানেই জোৰত মোক ডক্টৰে পিছুৱাই দিয়ে যে সেইকাৰণে নহয় দিজ আৰ এভৰিথিং ইজ নৰ্মেল চ' সেইটো কাৰণে প্লিজ আপোনালোকেও ভয় নাখাব ইটছ বাচ্চাৰ মানে আই আণ্ডাৰষ্টেণ্ড এজ এ পেৰেণ্টছ ইনিচিয়েলি নিউ ফাৰ্ষ্ট বেবী যেতিয়া হয় বহুত ভয় লাগে বাট it's again a journey so every mother has to face it আৰু face কৰিলেহে আপোনালোকে গম পাব চ' হোপ আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে যদি আপোনালোকৰ ভাল লাগিলে বা আপোনালোকৰ ফেমিলি বা ফ্ৰেণ্ডছ কোনোবাৰ যদি এগেইন ভিডিঅ'টো যদি কামত আহিব বুলি ভাবে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব এণ্ড প্লিজ ডোণ্ট forget to subscribe my channels. Thank you. Bye-bye.